Hello everyone. আজি মোৰ লগত এটা Panasonic company camera Lumix S1 আছে Netflix এটো camera বহু ৰিকমেন্ড কৰি আছে আৰু Netflixৰ বহুত কিখন সিৰিজ এটো camera শুট হৈছে মোৰ ভিডিওটো লাষ্টত মই তাৰ সিৰিজ যোনবোৰ এটো camera শুট কৰিছে মই লিংকবোৰ দিম বাৰু এই cameraটোৰ ওপৰত আজি অলপ মই ৰিভিউ দিব ওলাইছো মই আজি এটো এক মাহ ডেৰ মাহ পৰা ইউজ কৰি আছো এক মাহ হ'ল আৰু এদিন ইউজ কৰি ৰিভিউ দিয়া নাই ইউজ কৰিলো অলপ ৰিভিউ বনাইছিলো আকৌ আজি বনাই পেলাই ফাইনেলটো ৰেডি কৰি আছো এই ক্যামেৰাটো মই ওয়েডিং ফটোগ্ৰাফাৰছৰ কাৰণে খুব সাজেষ্ট কৰিম আৰু যোনখিনিয়ে ভিডিও বনাই সিনেমেটিক ভিডিও বনাই কাৰণ এটা ক্যামেৰাবোৰ 120 ফ্ৰেমছ পাৰ সেকেন্ড আহি আছে কিন্তু তাতকে কি হৈছে ইয়াত ভাল লাগা প্লাস পইণ্টটো হ'ল যে 180 ফ্ৰেম লগে স্লো মোশন কৰিব পাৰি 180 ফ্রেম বলি যদি কো আমার যদি 25 ফ্রেম লাগে 180 divided by 25 মিনিমাম আউটপুট তো মানে 7.2 1 সেকেন্ড 7 সেকেন্ড 10 সেকেন্ড অলমোস্ট 80 সেকেন্ড আমি বনাই দিব পাৰিম ইমানখিনি স্লো স্পেশালি যোনখিনি ভিডিও ৰেকৰ্ড কৰি আছে সৰু সৰু ভিডিও বনাই আছে কিবা কাৰণে বিয়াত এনে ফুল দলিয়া দিলে হে ফুল দলুৱাটো অলপহে স্লো কৰা গৈ আছে বহুত বেছি স্লো কৰিব পৰা যাব কিছুমান স্পেশাল এফেক্ট দিবলৈ ভাল হ'ব সেকেন্ডলি ইয়াৰ যোনটো ইমেজ ষ্টেবিলাইজেশ্যন চেক যোনটো মানে ইমেজটো মানে কন্ট্ৰোল কৰে বহুত ভাল মই ভিডিও দেখাম বাৰু এতিয়া সেন্সৰটো হিলি থাকে একদম ধুনিয়াকৈ ৰোটেট হৈ থাকে 5 এক্সিস হয় সেকেন্ডলি এটোত 10 বিট ইন্টারনাল রেকর্ডিং আছে 10 বিট ইন্টারনাল রেকর্ডিং 10 বিট বুলি যদি কও আমি এতিয়া কিমান কালার হ'ব মই চাই দিও তো উঠাই দিয়া একদম 10 বিট যদি আমি ক্যালকুলেট কৰিবলৈ যাও 1024 red into 1024 RG green into 1024 মানে হল 1 stands 100,000 10,000 lakh 10 lakh crore 10 crore 1 trillion 1 trillion 7 crore 37 lakhs 41,824 colors এনে নরমালি আমাৰ ক্যামেৰাবোৰত 8 বিটতে ৰেকৰ্ড হয় এটা কথাটো হল যে 10 বিট ৰেকৰ্ড কৰা ক্যামেৰা আৰু বহুত কোম্পানী আছে কিন্তু কথাটো হল যে ইয়াত মানে ইন্টারনাল রেকর্ড হয় আমার এক্সটার্নাল রেকর্ডারটা না লাগে কারণ এক্সটার্নাল রেকর্ডারটা লগালে কি হয় ওয়েট বাঢ়ি গল এক্সট্রা বহুত এসেসরিজ হৈ গল সেকেন্ডলি ইয়াত দুটা ডুয়েল মেমরি কার্ড স্লট দিছে এটা এক্সইউডি কার্ড আৰু এটা আমাৰ নরমাল এসডি কার্ড বঢ়িয়া পয়েন্টস খিনি মই লিখি দিছিলো এনিমেল আই ট্ৰেকিং কৰে হেটো এটা বেস্ট প্লাস পয়েন্ট এই তলৰ যোনখিনি পাৰ্ট এখিনি হিট চেম্বাৰ টাইপ এটা কিছুমান কোম্পানী ক্যামেৰা কি হয় ইফালে গৰম হয় কিছুমানৰ ইফালে গৰম হয় কিছুমানে স্ক্ৰিনখনৰ বেক সাইডে গৰম হয় এই ক্যামেৰাটো ভিডিও কৰিলে গৰম এই পাৰ্টটো হয় আৰু এটা কাৰণে গৰম হয় কাৰণ ইয়াত যোনটো ষ্টেবল কৰা মটৰটো আছে মটৰটো ইয়াত তলত লাগি আছে কাৰণ এই পাৰ্টটো গৰম এই পাৰ্টটো স্পেশালি গৰম হোৱাৰ কাৰণে এটো বনাইছে মানে ইয়াত এখিনি হিট সিং টাইপ এটো যেটা এটো ক্যামেৰা আমি ভিডিও কৰো যদি গৰম হয় টেনচন ল'ব নালাগে এটো এটা চেম্বাৰ বনাইছে এখিনিতে হিট হয় বেলেগ জায়গাত হিট নহয় সেকেন্ডলি যদি আমি প্রোডাক্ট ফটোগ্রাফি করো 96 মেগাপিক্সেললৈকে হাই রেজলিউশন এই আউটপুট দিব পারে তো এটো এটা প্লাস পয়েন্ট কিবা কাৰণে প্রোডাক্ট ফটোগ্রাফি জনে কৰে ইনডোর কৰে 96 মেগাপিক্সেল তো বহুত বেছি হয় বহুত ধুনিয়াকৈ প্রোডাক্ট এখন ফটো তুলিব পাৰিব তাৰ পাছত ইয়াৰ শাটাৰ লাইফ কোম্পানীৰ মতে 4 লাখ নহলো যদি 3.5 লাখও হয় আমাৰ কাৰণে বহুত বেছি এটা বহুত ভাল পয়েন্ট ইয়াৰ যোনটো ষ্টেবিলাইজেশ্যন হেটো 7 ষ্টপ বুলি দিয়া আছে 7 ষ্টপ নহলো যদি 6 ষ্টপ পুৰা আউটপুটটো আমি বহুত ষ্টেবল পাম মই ভিডিও কেইটামান দেখাই আছো অলপ পিছত এডিট কৰি দেখাই আছো তাৰ পিছত আৰু মই ক'ব লগা পয়েন্ট আছিল যোনটো 10 বিট হয় 10 বিট ভিডিও ৰেকৰ্ড হয় ভিডিও মই এটো ফটোগ্ৰাফিতকে বেছি মই ভিডিওগ্ৰাফিৰ ওপৰত আজি অকমান টিউটোৰিয়েলটো বনাই আছো
10 bit plus 14 stop dynamic range 14 stop বাৰু কোম্পানী মতে দিছে 14 stop ইউজ নকৰো এটলিষ্ট আমি 8 stop যদি ইউজ কৰিব পাৰো ডাইনামিক ৰেঞ্জ 8 stop যদি আমি ডাইনামিক ৰেঞ্জটো আপ ডাউন কৰি চাবলৈ পাৰো ভিডিঅ'ত বহুত বেছি মোৰ মতে 14 stop দিছে 14 stop ওকে 14 stop ইউজ নকৰো আমি 8 stop যদি আমি ইউজ কৰো ডাইনামিক ৰেঞ্জ তাতে বহুত বেছি আউটপুট পাম থাৰ্ডলি মই এই ভিডিঅ'টা দেখাই আছো ভিডিঅ'টো চাও এটো মই বহুত দিন আগতে এক মাহ আগতে যেতিয়া ক্যামেৰাটো আহিছিল মই জুই জ্বলাইছিলো জুই লগাই পেলাই ট্ৰায়াল কৰি চাইছিলো ই ফায়াৰ ৰেজিস্ট্যান্ট দেখিছে মই ওপৰে তলে সবতে জুই লগাই দেখাই দিছো লেন্সৰ ওপৰতো মই জুই লগাই দেখাইছো কিন্তু এটো নবজাই যে আমি জুইত ক্যামেৰাটো থৈ দিম তাৰ পিছত চাহ খাব ওলাই যাম হেতু নবজাই কিবা কাৰণে আমি ওয়েডিং এটা শুটত আছো হোম পৰি আছিল ফিট কৰিনি পৰি আহিলে কিবা কাৰণে হাতৰ পাছ ক্যামেৰাটো স্লিপ হৈ পেলাই জুইত পৰি গল আমাৰ একো নহয় মানে বডিটো এটো নবজাই যে আমি জুইত পেলাই থৈ আহিম পিছত ক্যামেৰাটো উঠাম হেতু নহয় সেকেন্ডলি আৰু এটা দেখাই আছো যে পানী ঢালি আছো চাওক মই পানী ঢালিলো এ বুঢ়া গ্লাছৰ ওপৰে ওপৰে গোটেই লেন্সখনত মই পানী ঢালি দিছো দেখিছে আপুনি তো এটো নহয় যে আমি পানী তলত ক্যামেৰাটো ভৰাই পেলাই শুট কৰিম হেতু নহয় ওয়েডিং ফটোগ্ৰাফাৰছ হলে এটাই প্ৰবলেম ফেস কৰে যেতিয়া দৰা আহে কইনা ঘৰৰ হল লৰা সেটপৰ হল স্নো স্প্ৰে বহুত ইউজ কৰে হেতু আমি এটা মানা কৰিব নোৱাৰো যে স্নো স্প্ৰে ইউজ নকৰিব বহুতে ভয় খাই ক্যামেৰা লেন্সত পৰি যাব ফাংগাছ পৰিব লেন্স সোনকালে বেয়া হ'ব পানী হয় স্নো স্প্ৰেটো পুৰা পানী হৈ যায় বস্তুটো তাৰ পিছত কেতিয়াবা বৰষুণ দিলে ক্যামেৰাটো লেভেল প্ৰবলেম হৈ যায় এটলিষ্ট তেনেকুৱা সিচুৱেচনে এটো ক্যামেৰা ধুনীয়াকৈ হ্যান্ডেল কৰিব পাৰিব মই নিজে বিচাৰিম যে ওয়েডিং শুট এটাত মই এটো লৈ যাবলৈ কাৰণ জুই বস্তুটো মই দেখালো এতিয়া চালে আপোনালোকে আৰু লগতে ওৱাটাৰটো পানী এতিয়া মই মোৰ কালি শুট কৰা ফুটেজ কিছুমান আছিল মই ক'ব গ'লে ফুটেজখিনি এতিয়ালৈকে চেক কৰা নাই জাস্ট মোৰ এই ভিডিঅ'টো বনোৱাৰ আগে মই কপি কৰিলো ষ্টুডেণ্টে কৰা ফুটেজ কেইটামান আছিল তো এটা মই নিউ প্ৰজেক্ট ললো লৈ পেলাই মই ফুটেজখিনি ইম্পোৰ্ট কৰোঁ এইখিনি ফুটেজ আছিলে গোটেইখিনি নকৰোঁ জাস্ট কেইটামান কৰোঁ এইখিনি মই 10 বিটত ৰেকৰ্ড কৰা ইভেন মই ফুটেজ কেইটা চোৱাও নাই এতিয়া মই ফুটেজটো ডাইনামিক ৰেঞ্জ আপ ডাউন কৰি দেখাম কিমানখিনি আপ ডাউন হয় লাগিলে সৰু ৰ ফাইল এটা যদি কোনোবাই বিচাৰে মই ডেসক্ৰিপচনত লিংক দি দিম ডাউনলোড কৰি ল'বলৈ ইয়াৰ পৰা ডাউনলোড কৰি পেলাই নিজে ফুটেজটোৰ ডাইনামিক ৰেঞ্জ চেক কৰিব পাৰে ওকে এইটো লোড হৈ আছে তো ইয়াত মই সিকুৱেন্স এটা দি দিওঁ ফুল এইচডি সিকুৱেন্স চাই কৰোঁ কাস্টম 1980 by 1080 footage square pixel okay তো ইয়াত আপোনালোকে চাব মই কিবা ফুটেজ এটা দেখাই আছো ফৰ এক্সাম্পল মই এইখিনি ফুটেজ ইতিয়াই চাব ধৰিছো মই চোৱাই নাছিলো একো ট্ৰাইপড নিয়া নাছিল একো গিম্বেল নিয়া নাছিল কিমান স্মুথ ফুটেজ হয় দেখিছে আপোনালোকে আৰু আছে মই ইতিয়াহে কপি কৰি পেলাই চাইছো ফুটেজটো একদম নতুন মোৰ ষ্টুডেণ্টাই ফৰ দ্য ফাৰ্ষ্ট টাইম এই ভিডিঅ' কেমেৰা মানে কেমেৰা লৈ পেলাই ভিডিঅ' শ্বুটটা কৰিছে এটা প্ৰেক্টিছৰ কাৰণে লৈ গৈছিলোঁ এইটো বাৰু ঘূৰি থকা শ্বট এইটো নালাগে বেলেগ এটা শ্বট নহয় এয়া হাতেদি কৰা শ্বট দেখিছেনে কেনেকুৱা স্মুথ আৰু যদি কিবা কাৰণে আমি গিম্বেল লগাওঁতো তেল টেনশ্যনে নাই এই ফুটেজটো ইমান ধুনীয়া দি আছে ওকে ইয়াত সি কেইটামান শ্বুট কৰিছিলে মই সিদিনাখনে কেমেৰা চাইছিলোঁ অকণমান বাৰ্ণ হৈ আছিলে মই সেই শ্বটটো বিচাৰোঁ ওকে এই শ্বটটো দেখিছেনে এই শ্বটটোত কি হৈ আছে অলমষ্ট সেই এক্সপ'জাৰটো মিলাত অলপ ভুল কৰিলে মোৰ হেড ফৰহেড নাকৰ যোনে সেলফি লৈ আছিলে তাৰ ফৰহেড ইয়াৰ টি চাৰ্টটো আমাৰ মডেল ছাবজেক্টৰ ফৰহেড আৰু স্কাইটাই গোটেইখিনি জ্বলি গৈছে তো আমি এটা কাম কৰোঁ এই ফুটেজটোকে মই অলপ এডিট কৰি দেখাবলৈ ট্ৰাই কৰোঁ তো এইখিনি ক'ব গ'লে বহুত বাৰ্ণ বেছি এইখিনি বাৰ্ণ মানে মোৰ যোনটো বাৰ্ণ হৈ আছে এইটো মানে ৰিকভাৰী কৰিব পৰা বাৰ্ণ নহয় একচুৱেলি বাট ষ্টিল মই ট্ৰাই কৰি চাওঁ লুমেণ্ট্ৰি কালাৰ এফেক্ট দিয়ে কৰিব ট্ৰাই কৰোঁ
তো এটা কাম কৰোঁ, এইটো মই 100% কৰি মোৰ ফেচটোকে আনিব ট্ৰাই কৰোঁ। দেখা পাইছে গোটেই বাৰ্ণ হৈ গৈছে, এইটো আৰু মানে ৰিকভাৰী বাৰ্ণ বুলি ক'ব নোৱাৰি আৰু পূৰা ফুল্লি বাৰ্ণ, বাট ষ্টিল ট্ৰাই কৰি চাওঁ। মই জাষ্ট ডেমো দেখাই আছোঁ, আপোনালোকে যদি ভালকৈ এডিটিঙত এক্সপাৰ্ট হয় আৰু ভালকৈ ৰিকভাৰী কৰিব পাৰিব। এক্সপ'জাৰটো কমালোঁ, হাইলাইটছ বঢ়ালোঁ, বঢ়িয়া হৈ আছে। শ্বেডো টোনটো অকণমান বঢ়াই দিওঁ, কণ্ট্ৰাষ্ট অলপ বঢ়াই দিওঁ। তো এইটো আপোনাৰ চাব পাৰে, অথনি যোনটো ফুটেজ আছিল, এতিয়া ক'ব গ'লে যোনটো হেডৰুমবোৰ আছিলে ফৰহেড, গোটেই অলমষ্ট ফুল্লি ৰিকভাৰ, আৰু অলপ ৰিকভাৰ কৰিব পাৰি নেকি মই চাওঁ ভালকৈ। -3 বঢ়িয়া। হাইলাইটছ কণ্ট্ৰাষ্ট দি দিওঁ +1 অ'কে। তো আপোনালোকে নিজে চাওক ফুটেজটো, অথনি ফুটেজটোত কি হৈ আছিলে আৰু এতিয়া ফুটেজটো কি হৈ গ'ল। অলমষ্ট যিমান বাৰ্ণ এৰিয়া আছিলে, তো ইমান ভিডিঅ' এটাত যদি আমি ইমানখিনি ডাইনেমিক ৰেঞ্জ পাই আছোঁ, তেতিয়াহ'লে বহুত বেছি। বিয়াৰ কাৰণেতো বহুত ভাল, কাৰণ খপকৈ কিবা এটা শ্বট আহে, পটককৈ স্কাইখন উৰি যায়, এইটো হয়। মই ষ্টিল এই ফুটেজটো আকৌ এবাৰ উইদাউট দ্য এফেক্ট মই দেখাই আছোঁ। এইটো হ'ল মই ডাইনেমিক ৰেঞ্জ ঠিক কৰাৰ পিছত এইটো ফুটেজ মই জাষ্ট নৰ্মেলি দেখাইছোঁ। আৰু যদি ডাইনেমিক ৰেঞ্জটো যোনখিনি ছেটিংছ দিছিলোঁ অফ কৰি দিওঁ, এইটো অফ কৰি দিয়া ফুটেজ আপোনালোকে চাব পাৰে, অলমষ্ট গোটেই ফৰহেডবোৰ বাৰ্ণ। তাৰপিছত আৰু এটা ফুটেজ লৈ পেলাই চাওঁ। এইটো এটা ফুটেজ আছিলে, চাই লওঁ কোনটো ফুটেজ বেছি ভাল লাগিব। এইটো নহয়, ভাল লগা নাই। অকণমান ক্ল'জ আপ ফুটেজ এটা বিচাৰি আছোঁ মই। অ'কে, এইটো এটা ফুটেজ মই আছোঁ ইয়াত, এই ফুটেজটোকে আনি পেলাই চাওঁ এবাৰ। লুমিট্ৰি কালাৰ প্লাগিনটো লৈ আছোঁ। তো এইটো ক'ব গ'লে যদি ফুটেজটো চাওঁ, মই অলমষ্ট বাৰ্ণ আকাশখন বাৰ্ণ, গোটেই ফুল্লি বাৰ্ণ। তো এইটো মই অকণমান এডজাষ্ট কৰি চাবলৈ ট্ৰাই কৰোঁ। বঢ়িয়া, এই স্কাই নাথাকা স্কাই এখন আহি গৈছে অলমষ্ট। স্লাইড কণ্ট্ৰাষ্টটো দিলোঁ। একচুৱেলি মই ভিডিঅ' কাম নকৰোঁ, আজি মই ডাইনেমিক ৰেঞ্জটো দেখাব লাগে কাৰণে এইখিনি ছেটিংছটো উলিয়াই পেলাই দেখাই আছোঁ। অ'কে, তো জাষ্ট ফুটেজটো অলপ শ্বেডো টোনটো বঢ়াই দিওঁ। অ'কে, তো এই ফুটেজটো চাব পাৰে। এতিয়া ফুটেজটো হৈ গ'ল এনেকুৱা, অলমষ্ট স্কাইখন ধুনীয়াকৈ আহি গ'ল, মোৰ ফেচ বাৰ্ণ আছিলে হৈ গ'ল। কিন্তু যদি মই আকৌ এডজাষ্টমেণ্টখিনি কেঞ্চেল কৰি চাওঁ, আপোনালোকে চাব পাৰে অলমষ্ট গোটেই স্কাইখিনি বাৰ্ণ আউট হৈ আছে। তো ইমানখিনি যদি আমি কণ্ট্ৰল পাইছোঁ এনেকুৱা কেমেৰা এটাত, দামো খুব বেছি নহয়, 2 লাখ ছামথিং পৰে। তো বহুত ভাল, স্পেচিয়েলি যোনখিনি ভিডিঅ' কৰি আছে। বেটেৰী বেকআপ, বেটেৰীটো বহুত ডাঙৰ, মই বেটেৰী বেকআপ ভাল পাইছোঁ, বেটেৰী পাৰফৰ্মেঞ্চ বহুত ভাল। ছেকেণ্ডলি কেমেৰাটোত আৰু এটা বস্তু কি ভাল পাইছোঁ, শ্বৰ্টকাট চুইচ বহুত আছে। ইয়াত চুইচ আছে, এইবোৰ কাষ্টমাইজ কৰিব পাৰি। ইয়াত দুটা আছে,
ইয়াত আছে তাৰপিছত এইবোৰ গোটেই চব চাইডে বাটনছে বাটনছ ইয়াত বাটনছ অফ অনটো ইয়াত আছে ইভেন ইয়াৰ যদি কিবা কাৰণে আমি ফটোগ্ৰাফিৰ কাৰণেও যদি ভাবোঁ যে ফ্ৰেম পাৰ ছেকেণ্ড কম আছে নেকি ফ্ৰেম পাৰ ছেকেণ্ড ইয়াৰ খুব ভাল মই দেখাই আছোঁ শ্বাটাৰটো অকণমান বঢ়াই লওঁ এইটো যদি চাব যাওঁ বুজিছেনে ইয়াৰ স্পীডটো একদম খুব বঢ়িয়া চাইলেণ্ট শ্বুটিঙো আছে যদি চাইলেণ্ট শ্বুটিং দি দিওঁ চাইলেণ্ট শ্বুটিংটো এতিয়া হোৱা নাই কাৰণ মেমৰি কাৰ্ডটো ইয়াত মেমৰি কাৰ্ড ভৰাই থোৱা নাই আৰু এইটো মই ছাজেষ্ট কৰিম ৱেডিং ফটোগ্ৰাফাৰ ল'বলৈ কাৰণে আৰু যোনখিনি ভিডিঅ' কৰি আছে সিহঁতক ল'বলৈ কাৰণে কাৰণ নেটফ্লিক্স নিচিনা এটা ডাঙৰ কোম্পেনীয়ে যদি এইটো কেমেৰা ৰিকমেণ্ড কৰিছে এনেইটো কৰা নাই তো আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে কিবা জানিব থাকিলে আৰু মোক হোৱাটছএপ কৰিব পাৰে কমেণ্ট কৰিব পাৰে মোৰ ফটোগ্ৰাফী ক্লাছৰ এডমিশ্যন চলি আছে মোক কণ্টেক্ট কৰক আৰু এডিটিঙৰ ক্লাছো মই ষ্টাৰ্ট কৰিছোঁ যিহেতু মোক জইন কৰক থেংক ইউ ছ' মাছ